নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান চেনেলটিত মই উজ্জ্বল শইকীয়া আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত আলোচনা কৰিম জণ্ডিছ বা হাড় বেমাৰৰ বিষয়ে। জণ্ডিছ হ'লে কেনেকৈনো ঘৰুৱা চিকিৎসা অথবা কেনেকৈনো ঘৰতে তৈয়াৰ কৰা বন দৰৱ খাই এই বেমাৰটিৰ পৰা অতি সহজে উপশম পাব পাৰি তাৰ বিষয়ে। বন্ধুসকল, বন দৰৱসমূহৰ বিষয়ে কোৱাৰ আগতে জানি লওক যে এই জণ্ডিছ বেমাৰটো কিহৰ কাৰণে হয়। এই জণ্ডিছ বেমাৰটো হয় প্ৰকৃততে যকৃত অথবা লিভাৰত থকা পিত্তাশয়ৰ পৰা ওলাই যিখিনি পিত্তৰস বুলি কয় সেইখিনি যেতিয়া অধিক হৈ যায় তেতিয়া যকৃত কোষ অথবা লিভাৰৰ দ্বাৰা তাক গ্ৰহণ কৰিব নোৱাৰা হৈ যায়, যাৰ ফলত ই ৰক্ত নলিকাৰ লগত মিহলি হৈ যায়। সেইকাৰণে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ যেনে চকু, মুখ ইত্যাদি হালধীয়া পৰি যায়। এই জণ্ডিছ অথবা হাড় বেমাৰটো হোৱাৰ আৰু ভালেমান কেইটা কাৰণ ইয়াত উল্লেখ কৰিছে, যিকেইটা হ'ল ইয়াত দিছে যকৃত অথবা লিভাৰৰ ৰোগ হ'লে মানে এই জণ্ডিছ হয় বুলি কৈছে। পিত্তত পাথৰ জমা হ'লে মানে এই জণ্ডিছ হ'ব পাৰে কৈছে। পিত্তনলী সংকোচন হ'লে বা পিত্তনলীত কৃমি হ'লেও এই জণ্ডিছ হয় বুলি কৈছে। বাহী বা দূষিত খাদ্য খালেও হ'ব পাৰে, অপৰিষ্কাৰ পানী খালে, শৌচ কঠিন হ'লে, নিমখ বেছিকৈ খালে আৰু আৱশ্যকতকৈ বেছি পৰিমাণে ব্যায়াম কৰিলেও এই বেমাৰ হ'ব পাৰে বুলি কৈছে। শৰীৰত তেজৰ পৰিমাণ কমি গ'লেও এই ৰোগ হয় বুলি কৈছে। প্ৰকৃততে হাড় বেমাৰটো এটা বেমাৰ নহয় বুলি কৈছে। এই বেমাৰটো বা এই জণ্ডিছৰ লক্ষণটো বিভিন্ন ৰোগ বা বিভিন্ন বেমাৰৰ লক্ষণহে বুলি কৈছে। এই জণ্ডিছ বেমাৰটো হ'লে কেনেধৰণৰেনো লক্ষণে দেখা দিয়ে তাক জানো আহক। এই ৰোগ হ'লে প্ৰথম চকু, জিভাৰ তল আৰু ছালবিলাক হালধীয়া হয় বুলি কৈছে। আনকি প্ৰস্ৰাৱো হালধীয়া হোৱা দেখা যায়। ৰক্তহীনতায়ো দেখা দিব পাৰে, শৰীৰ দুৰ্বল হয়, পেটত বিষ হ'ব, জ্বৰ উঠিব, ভোক কমিব, যকৃত বা লিভাৰ আৰু প্লীহা বৃদ্ধি হয় আৰু গুহ্য দুৱাৰেদি কেতিয়াবা তেজো ওলায়। যকৃত অথবা লিভাৰ থকা অংশত হাতেৰে টিপিলে বিষ হ'ব, প্ৰথম অৱস্থাত বমি বমি ভাৱ হ'ব আৰু শৰীৰ অতি দুৰ্বল হৈ উঠিব। বন্ধুসকল, এতিয়া জানো আহক এই জণ্ডিছ অথবা হাড় বেমাৰটো হ'লে কেনেদৰেনো ঘৰুৱা চিকিৎসা অথবা কেনেধৰণৰ বন দৰৱ তৈয়াৰ কৰি খালে মানে এই ৰোগৰ পৰা অতি সহজে উপশম পাব পাৰে তাৰ বিষয়ে। ইয়াত 1 নম্বৰত কৈছে 1 কাপ মিঠা আমৰ ৰস আৰু 1 কাপ গাখীৰ মিহলি কৰি তাত মৌ জোল 3 চামুচ দি ৰাতিপুৱা আৰু গধূলি খালে মানে এই ৰোগ ভাল হয় বুলি কৈছে। 2 নম্বৰত কৈছে 20 গ্ৰাম কেৰেলাৰ ৰসত 1 কাপ পানী মিহলাই ৰাতিপুৱা আৰু গধূলি খাব লাগে বুলি কৈছে। 3 নম্বৰত দিছে 5-6টা মান শিলিখা গুড়ি কৰি গুড়ৰ সৈতে খালে সকলো প্ৰকাৰৰ জণ্ডিছ ৰোগ আৰোগ্য হয় বুলি কৈছে। 4 নম্বৰত দিছে 1 কাপ পানীত 25 গ্ৰাম কিচমিচ ৰাতি তিয়াই ৰাখি ৰাতিপুৱা কিচমিচ কেইটা খচি তাক চেকি সেই পানীত কেইগ্ৰামমান মৌজোল মিহলি কৰি খালে ৰক্তহীনতা দূৰ হয় আৰু এই জণ্ডিছ বেমাৰ আৰোগ্য হোৱাত সহায় কৰে বুলি কৈছে। 5 নম্বৰত কৈছে 2 কাপ পানীত আধা কাপ পৰিষ্কাৰ ঘেঁহু 12 ঘণ্টা তিয়াই ৰাখি পাছত সেই পানী যদি খায় তেতিয়া এই জণ্ডিছ ৰোগৰ পৰা আৰোগ্য হয় বুলি কৈছে। 6 নম্বৰত কৈছে 1 কাপ গাজৰ ৰসত 2-3 চামুচমান মৌজোল মিহলি কৰি খালে এই ৰোগ সহজে আৰোগ্য হয় বুলি কৈছে। 7 নম্বৰত কৈছে গুলঞ্চ লতা বা আমৈলতা মৌজোলৰ লগত মিহলি কৰি খালে পাণ্ডু অথবা এই বেমাৰৰ পৰা ভাল হয় বুলি কৈছে। 8 নম্বৰত কৈছে 5 চামুচ গুলঞ্চৰ ৰস ঘোল অথবা বেলৰ সৈতে খালেও ভাল ফল পোৱা যায় বুলি কৈছে। 9 নম্বৰত কৈছে কেঁচা হালধি গুড়িৰ লগত মৌ, ঘিউ, চেনি মিহলি কৰি খালে মানে এই ৰোগ ভাল হয় বুলি কৈছে। 10 নম্বৰত কৈছে আকি কুঁহিয়াৰ ৰস এগিলাচকৈ দিনে 2 বাৰকৈ খাব লাগে বুলি কৈছে। 11 নম্বৰত কৈছে 10 গ্ৰাম আমলখিৰ ৰসত 2-3 চামুচ মান মৌ মিহলাই খালে ভাল বুলি কৈছে। 12 নম্বৰত কৈছে কেঁচা অমিতা তৰকাৰী কৰি মছলা নিদিয়াকৈ কেইদিনমান খালে এই ৰোগ ভাল হয় বুলি কৈছে। 13 নম্বৰত কৈছে কেঁচা মূলা চোবাই খালে এই ৰোগ অতি সহজে নাশ হয় বুলি কৈছে আৰু মূলাৰ পাতৰ ৰস একাপত 4-5 চামুচমান চেনি আৰু মৌ মিহলি কৰি খালে ভাল ফল পায় বুলি কৈছে।
14 নম্বৰত কৈছে 4-5 ফুটামান নহৰু খুন্দি আধা কাপ গৰম গাখীৰত মিহলাই একেৰাহে 2 দিন খালে এই ৰোগ অতি সহজে ভাল হয়। এই ঔষধ খোৱাৰ আগতে কিছু গাখীৰ খাই ল'লে ভাল বুলি কৈছে। 15 নম্বৰত দিছে মিচিমি তিতাৰ লগত গ্লুক'জ মিহলাই খালে এই ৰোগ আৰোগ্য হয় বুলি কৈছে। 16 নম্বৰত কৈছে এগিলাচ পানীত এটা কাজি নেমুৰ ৰস মিহলি কৰি খালেও যথেষ্ট উপকাৰ হয় বুলি কৈছে। 17 নম্বৰত দিছে তিতা ফুলৰ 20 মিলিলিটাৰ ৰসত সামান্য চেনি মিশ্ৰণ কৰি দিনে দুবাৰকৈ একেৰাহে 3 দিন খালে এই ৰোগ আৰোগ্য হয় বুলি কৈছে। 18 নম্বৰত কৈছে বগী জামুৰ দক্ষিণ ফালত 3 ইঞ্চি ছাল এৰুৱাই তাক ভালদৰে খুন্দি তাৰ ৰসত বিশুদ্ধ গাখীৰ আধা গিলাচ মিহলাই খালে এই ৰোগৰ পৰা আৰোগ্য হোৱা দেখা যায় বুলি কৈছে। 19 নম্বৰত দিছে জমলাখুটিৰ শিপা 6 ইঞ্চি দীঘল 3ডাল শিপাৰ ৰস উলিয়াই 200 গ্ৰাম গাখীৰৰ সৈতে খাব লাগে বুলি কৈছে। 20 নম্বৰত কৈছে উভোতা বন সূতাৰ শিপা 3ডাল গৰু গাখীৰ আধা গিলাচ আৰু অলপ মিশ্ৰি মিহলি কৰি খালে মানে এই ৰোগ আৰোগ্য হোৱা দেখা যায় বুলি কৈছে। বন্ধুসকল, আপোনালোকে যদি বন দৰৱসমূহ মনত ৰাখিবলৈ টান হৈছে তেতিয়াহ'লে আপোনালোকে নোট কৰি ল'ব। কাৰণ এই ৰোগটো সৰুৰ পৰা ডাঙৰলৈকে সকলো মানুহৰে প্ৰায় হোৱা দেখা যায়। সেইকাৰণে বন্ধুসকল, যদি আপোনালোকৰ মনত ৰখাত অলপ অসুবিধা হৈছে তেনেহ'লে এই বন দৰৱসমূহ আপোনালোকে এখন বহীত নোট কৰি ৰাখি থ'ব, যাতে যেতিয়া আপোনালোকৰ কাৰোবাৰ জণ্ডিছ বা এই হাড় বেমাৰ হয় তেতিয়া এইসমূহ বন দৰৱৰ ভিতৰত এটা বন দৰৱ আপুনি নিতৌ 3 দিন বা এসপ্তাহমান খালে মানে আপোনালোকৰ এই জণ্ডিছ বেমাৰৰ পৰা আৰোগ্য হ'ব। আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পালে যে জণ্ডিছ অথবা হাড় বেমাৰটো হ'লে কেনেদৰেনো ঘৰুৱা চিকিৎসা কৰি অথবা কেনেদৰেনো ঘৰতে তৈয়াৰ কৰা বন দৰৱ খাই এই ৰোগৰ পৰা উপশম পাব পাৰি তাৰ বিষয়ে। বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু সমূহ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আৰু লগতে যদি আপুনি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ এনেধৰণৰ প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত পোনপ্ৰথমে দেখিবলৈ পায়। বন্ধুসকল, আজিলৈ ইমানেই আছিল। পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ। আজিলৈ আহিছোঁ। ধন্যবাদ।